কেতিয়াবা ভাবিলে আচৰিত নালাগেনে? সিদিনালৈকে মই সদায় এনেকৈ ল' কলেজত যাবলৈ ৰেডি হৈছিলোঁ আৰু আজি দেখিছেনে ৰাতিপুৱাৰ পৰা ক্লায়েণ্টৰ বেলেগৰ ৰেছপঞ্চিবিলিটি লৈ লৈছোঁ যে কাম কৰি দিবই লাগে। তেওঁলোকৰ আজি লাষ্ট ডেট ছাবমিট কৰিব লাগিব ডকুমেণ্ট। কি যে জীৱন, সঁচাকৈ দেই, লাইফ বৰ ডাইনামিক। আৰু এনেকৈ মই ৰাতিপুৱা ৰেডি হওঁ আৰু লিপষ্টিক যি হওক অলপ নিউড কালাৰ হ'লেও লগাব মন যায় ন। মই বাকী তেনেকৈ একো ষ্টাইল কৰি নাযাওঁ, কাৰণ দিনটো কাম কৰি ইফাল সিফাল চাৰ্কল অফিচ SDO আৰু কোড কৰি থাকিব লাগে যে। সেয়াই অলপ লাইটকৈ লিপষ্টিক লগাই লওঁ আৰু সেয়াই ক্ৰীম লগাই গুচি যাওঁ। আৰু আপোনালোক ডিউটিলৈ যোৱাৰ সময়ত কিহেৰে যায়, বাছেৰে নে নিজৰ স্কুটি বাইক? মই আকৌ বাছেৰে যাওঁ, 1 hour লাগি যায়। তাকে মই ডিউটি চিউটি শেষ কৰি ঘৰলৈ বুলি উভতিলোঁ। সন্ধিয়া হৈয়ে গৈছিলে। আজিলৈ বাই। আৰু যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব।